হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মোৰ ইউটিউব চেনেল মানস ব্লগছ। আজি হৈছে 2022 বৰ্ষৰ জুন মাহৰ 12 তাৰিখ, লগতে দেওবাৰ। হোষ্টেলতে আছো। আজি ভিডিঅ'টো হোষ্টেলৰ পৰা আপোনালোকলৈ আগবঢ়াই দিম। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই যাব, যিহেতু মোৰ ছেকেণ্ড ছেছনেল চলি আছে, লগতে 30 তাৰিখৰ পৰা আছে ফাইনেল এক্সাম। গতিকে মোৰ ভিডিঅ' দিয়াত এইকেইদিন খেলি মেলি হ'ব পাৰে, আপোনালোকে বেয়া চেয়া নাপাব। ভিডিঅ'সমূহ যোনে যোনে চাই অলপ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট বক্সত কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰ আগতে মই এটা কথাই কওঁ, মই যিহেতু এটা মাহত 4টাকৈ ভিডিঅ' দিবলৈ ট্ৰাই কৰি আছিলোঁ আৰু মাজতে দিছিলোঁ, কেতিয়াবা হয়তো মাহেকটোত 4টাৰ সলনি 7টা ভিডিঅ' হৈ গৈছিলে। তথাপিও সেই যিটো ধাৰাবাহিকতা এই এক্সামৰ কাৰণে অকণমান স্থগিত ৰাখিছোঁ। পৰৱৰ্তী সময়ত দিবলৈ চেষ্টা কৰি যাম, আপোনালোকে খালি ভিডিঅ'সমূহ চাই যাব। আৰু আমাৰ কেইদিনমানৰ আগতে হোষ্টেলৰ এটা ড্ৰোন শ্বট লৈছিলে আমাৰ লগৰ এজনে, সেই ড্ৰোন শ্বটটো এবাৰ চাওঁচোন আহক। লগতে আমাৰ হোষ্টেল এৰিবৰ কাৰণে আৰু বেছি দিন নাই, মাজত মাথো কেইটামান দিনহে আছে। আচলতে মাহেকীয়া হিচাপতো নাই, দিনৰ হিচাপত আছে। গতিকে মিছ কৰিম এইবোৰ দিন, আৰু ইয়াত যে এনেকৈ ভিডিঅ' বনাই আছোঁ, আৰু কেইদিনমানৰ পিছত আমাৰ কাৰণে এইবোৰ হৈ পৰিব স্মৃতি। গতিকে পুনৰবাৰ আপোনালোকক মই ভিডিঅ'টো আমাৰ হোষ্টেলৰ পৰা আগবঢ়াই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। লগতে আহকচোন চাওঁ এতিয়া ড্ৰোন শ্বটটো আমাৰ হোষ্টেলৰ। নিশ্চয় আপোনালোকে ড্ৰোন শ্বটটো চালে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যিসকলে প্ৰথমৰ পৰা স্কিপ নকৰাকৈ ভিডিঅ'টো চাই আছে, নিশ্চয় এই ক্লিপটোত আপোনালোকে দেখিলে। আচলতে দীঘল নহ'ল ক্লিপটো, বেলেগ এটা কামৰ কাৰণে তেওঁলোকে ভিডিঅ'টো বনাইছিলে। গতিকে ময়ো ৰাখি থ'লোঁ অকণমান আপোনালোকক দেখুৱাম বুলি। গতিকে আমাৰ হোষ্টেলটো বৰ বিশেষ পুৰণা হোষ্টেল নহয়, সেইকাৰণে আপোনাৰ কাম কৰিবলগীয়া বহুত আছে। আপোনালোকে চাগে ক্লিপটো দেখিছে, আশা ৰাখিছোঁ সোনকালে কৰিব। আৰু এটা কথা, যিসকলে ইয়াত থাকিম বুলি ভাবিছে, নতুনকৈ এডমিশ্যন ল'ম বুলি ভাবিছে, সোনকালে কলেজৰ লগত কথা পাতক, কথা পাতি এডমিশ্যন ল'ব পাৰিব। আগৰ এটা ভিডিঅ'ত মই আপোনালোকক আমাৰ হোষ্টেলটোৰ ভিতৰৰ পৰিৱেশটো দেখুৱাইছিলোঁ। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকক ভিতৰৰ পৰিৱেশটো নেদেখুৱাওঁ, কাৰণ ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ গ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। আজি আপোনালোকক মই দেখুৱাম আমাৰ হোষ্টেলৰ যিখন মেনু আছে, আমি কেনেদৰে খোৱা মেলা কৰোঁ, কোনখন মেনু ফ'ল' কৰে, সেইখন আপোনালোকক আজি দেখুৱাই দিম। লগতে দুপৰীয়া আহাৰ দিবৰ টাইম হৈ গৈছে, আপোনালোকক দুপৰীয়া আহাৰতনো কি দিব সেয়াও আপোনালোকক আজি দেখুৱাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বুলি আশা ৰাখিছোঁ। লগতে যিহেতু মই মোৰ ৰুমটোত আপোনালোকক নেদেখুৱালে মোৰ কিবা আধৰুৱা লাগিব, গতিকে মই আজি ৰুমটোও দেখুৱাই দিম। লগতে মই ইয়াত থকা অৱস্থাত কোনটো বাথৰুম ইউজ কৰোঁ, কোনটো বাথৰুমত ইটো কৰোঁ, 2 নম্বৰটো কৰোঁ, মানে লেট্ৰিন কৰোঁ, সেইটো আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টো খালি স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। অকণমান কমেডি দিব ট্ৰাই কৰি আছোঁ, অকল কথা গাই থাকিলে ভাল নালাগে ভিডিঅ'বোৰ দিয়কচোন। গতিকে অকণমান আৰু জিলেলে, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। এতিয়া আছো মোৰ ৰুমটোৰ ফ্ৰণ্টত। এইটো হৈছে মোৰ ৰুমটো, 10 নম্বৰ ৰুমটো আপোনালোকক আগতে দেখুৱাইছিলোঁ। আৰু ৰুমৰ পৰিৱেশটো হৈছে এইটো। যিহেতু এতিয়া ভাত দিলে, গতিকে আনিবলৈ গৈ আছোঁ ভাত। আৰু দুপৰীয়া ভাততনো আজি কি আছে আপোনালোকক দেখুৱাই দিম, আৰু টেষ্টটো কেনেকুৱা হয় তাকো দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো খালি স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। এতিয়া আহি গ'লো কিটচেনলৈ, কিন্তু কথাটো হৈ গ'ল আমাৰ দুপৰীয়া যিটো ভাত দিয়ে 2:30 বজাতহে দৰ্জা খুলি দিয়ে। ভাত হোৱাৰ পাছত দৰ্জা মাৰি থৈছিলে, মই ইয়াক জগাই আনিলোঁ, আৰু এতিয়া মোক দিব ভাত। আজি ভাত কিহে আছে? একো নহয় বডিটো। আজি ভাত আছে, কিহে আছে? এইফালে ৰঙালাও ভাজি, ইয়াত দালি আছে নি? লাষ্ট কৰিছে সি। তলৰ পৰা ভাতটো লৈ আনিলোঁ, আৰু এয়া ভাত হৈছে। ভাতটো ধুনীয়াকৈ খাই লওঁ। ৰাতিপুৱা একো নাখালোঁ, যিহেতু দেওবাৰ দিনাখন ৰাতিপুৱা দিয়ে পুৰি, গতিকে মই পুৰি খাই বেয়া পাওঁ। গতিকে পুৰি নাখালোঁ কাৰণে সোনকালে ভাতটো লৈ আহিলোঁ। ভাতটো লৈ আহি এতিয়া খাই লওঁ। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই থাকক। মই খাই মেলি ল'লোঁ। খাই মেলি লোৱাৰ পাছত সময় হ'ল আচলতে খোৱাৰ পাছত মই অলপ শুই ল'লোঁ। মাথাটো বহুত এতিয়া টেঙাইছে, অলপ ওলাই যাম। তাৰ আগতে মই ভাবিছোঁ মই দেখুৱাবলগীয়া আপোনালোকক ভিডিঅ'টো যি কৈছিলোঁ দেখুৱাই লৈ ভিডিঅ'টো এণ্ডিং কৰি লওঁ। মই এতিয়া গৈ আছোঁ আমাৰ বাথৰুমটো দেখুৱাবৰ কাৰণে। আহি আছোঁ টয়লেট। এইফালে ইয়াত টয়লেট লিখি থোৱা আছে, আৰু মই প্ৰথমে যেতিয়া আহিছিলোঁ হোষ্টেললৈ এইটো বাথৰুমে ইউজ কৰিছিলোঁ। এতিয়া চেহেৰা যথেষ্ট বেয়া, আৰু এয়া হৈছে পাচাব কৰা আমাৰ মানে স্থলী আচলতে। আৰু ইয়াৰ ভিতৰত এতিয়া অমলানে কি কৰি আছে মই নাজানো। অমলানে দৰ্জা মাৰি সোমাই ল'লে। নেক্সট ইউজ কৰিছিলোঁ এইটো বাথৰুম। এইটো বাথৰুমত জনসংখ্যা বৃদ্ধি পোৱা দেখি ইউজ কৰিছিলোঁ এইটো 4 নম্বৰ বাথৰুমটো। কিন্তু ইয়াতো বেছি প্ৰব্লেম পোৱা দেখি, মানে পানী যিহেতু ওপৰলৈ পানীৰ অলপ প্ৰব্লেমটো বাঢ়ি যায়, গতিকে ইয়াৰ পৰা গৈ পিনি লগ দিলোঁ তলৰ বাথৰুমত। আৰু তলৰ বাথৰুমৰ তলতো টোটেল 4টা বাথৰুমে আছে। কোনটো ইউজ কৰে আপোনালোকক মই দেখুৱাই দিম, চাই যাওক। ওপৰৰ টয়লেটকেইটাৰ পৰা আহি পাই গ'লহি তলৰ টয়লেট। ইয়াতো 4টা টয়লেটে আছে, আৰু মই ইউজ কৰা টয়লেটটো হৈছে তলত আহি এই টয়লেটটো ইউজ কৰোঁ। আৰু ইয়াতে বহি মেলি মই ধুনীয়াকৈ
2 নম্বৰটো কৰো ইয়াতে বৰ্তমান মোৰ চিনাকি বুলি ক'লে লেটিনৰ চিনাকি কোনটো বোলে এইটো আৰু আজিৰ ভিডিওটো মই ইয়াতে পৰিসমাপ্তি কৰিম যদি ভিডিওটো চাই ভাল পালে তেন্তে ভিডিওটো লাইক কৰি দিব আৰু চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশনটো প্ৰেছ কৰি দিব লগতে ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব মোৰ চিনাকি বৰ্তমান এইটো লেটিন ইয়েছ কেনেকুৱা লাগিছে ৰাইজ